পৃথিৱীৰ আটাইতকৈ ধনী ফুটবলাৰ হিচাপে খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ কথাই ক'ব পাৰি। তেখেতৰ সকলো সম্প্ৰতি ফুটবল খেলিয়েই উপাৰ্জন কৰিছে। আজি এই ভিডিঅ'টোত খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ কিমান সম্প্ৰতি আৰু কি বিলাসী গাড়ীৰ কালেকশ্যন আছে সেই বিষয়ে আলোচনা কৰিম আৰু লগতে তেখেতৰ বিলাসী জীৱন যাপনৰ বিষয়ে শুনিলে আপুনিও আচৰিত হ'ব। গুগলত দিয়া তথ্য অনুসৰি খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় $500 মিলিয়ন আৰু ইয়াৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় 4,000 কোটিতকৈও অধিক সম্পত্তি আছে। এতিয়া আহক খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ গেৰেজত কি বিলাসী গাড়ী সংগ্ৰহ কৰি ৰাখিছে। ৰনাল্ডোৰ প্ৰথমখন বিলাসী গাড়ী হৈছে ৰলছ ৰয়ছ, যাৰ মূল্য 5 কোটিতকৈও অধিক, আৰু বুগাটি চিৰন, অডি RS7, ফেৰাৰী F12, লেম্বৰগিনি এভেণ্টেডৰ, ফাৰ্চি 911, ফেৰাৰী F430, মাৰ্চেডিছ বেঞ্জ ব্ৰাভাছ G65, ফেৰাৰী 599। বন্ধুসকল, সঁচাই কিমান যে বিলাসী গাড়ী মজুত আছে ৰনাল্ডোৰ গেৰেজত তাৰ অনুমান কৰিবই নোৱাৰি। তাৰোপৰি ৰনাল্ডোৰে প্ৰাইভেট জেটো ব্যৱহাৰ কৰে, যাৰ মূল্য 195 কোটিতকৈও অধিক। এই প্ৰাইভেট জেটৰ ভিতৰত 5 ষ্টাৰ হোটেলৰ দৰেই যাৱতীয় সা সুবিধা মজুত আছে। যেতিয়া ৰনাল্ডোৱে এখন দেশৰ পৰা আন এখন দেশলৈ ভ্ৰমণ কৰিলে বা খেলিবলৈ গ'লে এই প্ৰাইভেট জেট ব্যৱহাৰ কৰে। ৰনাল্ডোৱে নিজৰ ড্ৰেছ পাতিতো বহু টকা খৰচ কৰে। ৰনাল্ডোৰ হাতৰ ঘড়ীটো ডায়মণ্ডেৰে নিৰ্মিত, যাৰ দাম 4 কোটিতকৈও অধিক। আহকচোন ৰনাল্ডোৰ বায়োগ্ৰাফীৰ বিষয়ে জানো। ৰনাল্ডোৰ সম্পূৰ্ণ নামটো হৈছে খ্ৰীষ্টিয়ানো ৰনাল্ডো ডছ সন্তোছ এভেৰিও। ৰনাল্ডোৰ জন্ম হৈছিল 1985 চনৰ 5 ফেব্ৰুৱাৰীত আৰু পৰ্তুগালত। বৰ্তমান বয়স হৈছে 37 বছৰ। বাপেকৰ নাম হৈছে জৌছ ডেনিছ এভেৰিও, মাকৰ নাম হৈছে মাৰিয়া ডলেৰেছ ডছ চেণ্টোছ এভেৰিও। ৰনাল্ডোৰ ল'ৰা ছোৱালী 4টা। ছোৱালী দুজনীৰ নাম হৈছে এভা আৰু এলেনা মাৰ্টিনা। ল'ৰা দুটাৰ নাম হৈছে খ্ৰীষ্টিয়ানো ৰনাল্ডোৰ জুনিয়ৰ আৰু মেথিউ। বন্ধুসকল, আপুনি জানি আচৰিত হ'ব যে ৰনাল্ডো হৈছে এনে এজন খেলুৱৈ যিয়ে 19 বছৰ বয়সতেই 1000 কোটিতকৈও অধিক টকা ইনকাম কৰিছিল। 18 বছৰ বয়সতেই ৰনাল্ডোৱে জুভেণ্টাছ ক্লাবৰ সৈতে 4 বছৰৰ কাৰণে চুক্তিবদ্ধ হৈছিল আৰু জুভেণ্টাছ ক্লাবৰ পৰা 2000 কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। তাৰ পিছত ৰিয়েল মাদ্ৰিদ FCৰ পৰা 117 মিলিয়ন USD অৰ্থাৎ ভাৰতীয় হিচাপত 900 কোটিতকৈও অধিক টকা আয় কৰি থাকে। ইয়াৰ উপৰিও অন্যান্য ইনকম চ'ৰ্চ হৈছে ব্ৰেণ্ড স্পনচাৰৰ পৰা বছৰি 340 কোটি টকা ইনকম কৰে আৰু পৃথিৱীৰ আটাইতকৈ দামী কোম্পানী নাইকিৰ সৈতে লাইফ টাইম চুক্তিবদ্ধ কৰে। আৰু নাইকিৰ পৰা ৰনাল্ডোৱে 1 বিলিয়ন USD অৰ্থাৎ ভাৰতীয় হিচাপত 9000 কোটি টকা পাই থাকিব। ৰনাল্ডোৱে বিভিন্ন বিজনেছৰ ক্ষেত্ৰত 2000 কোটিতকৈও অধিক টকা ইনভেষ্ট কৰি ৰাখিছে। ৰনাল্ডোৰ 2খন হোটেলো আছে। সেইকেইখন হৈছে পেষ্টানা CR7 মানচেষ্টাৰ হোটেল আৰু পেষ্টানা CR7 ফানচাল হোটেল। গতিকে আপুনি ভাবক ৰনাল্ডোৱে জীৱনত কিমান টকা ইনকাম কৰিব পাৰে। ৰনাল্ডোৱে ইটালী, নিউয়ৰ্ক আদি ঠাইতো এপাৰ্টমেণ্ট কিনি ৰাখিছে। ৰনাল্ডোৱে য'ত বৰ্তমান বাস কৰে সেই ঘৰটো পৃথিৱীৰ আটাইতকৈ উন্নতমানৰ ঘৰ আৰু ইয়াত জিমৰো ব্যৱস্থা আছে। লগতে ফুটবল প্ৰেক্টিছৰ কাৰণেও এখন খেলপথাৰ আছে আৰু এই ঘৰটো সাগৰৰ পাৰত অৱস্থিত। ৰনাল্ডোৱে এখন লাক্সাৰী পানী জাহাজো ব্যৱহাৰ কৰে, যাৰ মূল্য 100 কোটিতকৈ অধিক। ইয়াৰ ভিতৰত 5 ষ্টাৰ হোটেলৰ নিচিনা সকলো সা সুবিধা মজুত আছে। আপুনি ভাবিছে চাগে ৰনাল্ডোৱে নিজেই ইনকম কৰা টকা নিজৰ কাৰণে খৰচ কৰিছে। বন্ধুসকল, এনে নহয়। ৰনাল্ডোৱে আয়ৰ এটা অংশ অনাথ আশ্ৰমত খৰচ কৰে, য'ত 600জন শিশু আছে।
বন্ধুসকল, আপোনালোকে জানে যে ৰনাল্ডোৰ ওচৰত 7টা গল্ডেন বুট আছে। ইয়াৰে 2012 চনত এটা গল্ডেন বুট নিলাম কৰিছিল আৰু এই গল্ডেন বুট 13 কোটি টকাত বিক্ৰী হৈছিল আৰু এই সম্পূৰ্ণ পইচা এখন বিদ্যালয় তৈয়াৰ কৰিবৰ কাৰণে ডনেট কৰি দিছিল। ৰনাল্ডোৱে আজিলৈকে মদ চিগাৰেট খাই পোৱা নাই, লগতে ৰনাল্ডোৰ গাত কোনো ধৰণৰ টেটু দেখিবলৈ নাপাব। ৰনাল্ডোৱে নিয়মিতভাৱে ব্লাড ডনেটো কৰি থাকে। বন্ধুসকল, ৰনাল্ডোৰ কেৰিয়াৰ খুব সহজ নাছিল আৰু পৃথিৱীৰ ধনী ফুটবলাৰ সহজে হৈছিল বুলি ভাবিছে তেন্তে ভুল কৰিছে, কাৰণ ৰনাল্ডোৰ জন্ম হৈছিল এটি দুখীয়া পৰিয়ালত। বন্ধুসকল, আপোনালোকে জানি অবাক হ'ব যে যেতিয়া ৰনাল্ডোৰ মাকৰ গৰ্ভত আছিল সেই সময়ত তেওঁলোকৰ পৰিয়ালত অভাৱ আছিল। সেইকাৰণে দেউতাকে এবচন কৰিবলৈ মাকক কৈছিল, কিন্তু মাকে মান্তি হোৱা নাছিল আৰু অৱশেষত ৰনাল্ডোৰ জন্ম হৈছিল। ৰনাল্ডোৱে খুব কম বয়সতে ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল আৰু ফুটবল ৰনাল্ডোৰ কাৰণে নিচা আছিল। ৰনাল্ডোৱে 8 বছৰ বয়সতেই ইমান ধুনীয়াকৈ খেলিছিল যে সমগ্ৰ অঞ্চলতেই ৰনাল্ডোৰ নাম বিয়পি পৰিছিল। মাকে ৰনাল্ডোক ক্ৰাই বেবী বুলি মাতিছিল, কাৰণ ৰনাল্ডোৱে খেলত ভাল খেলিব নোৱাৰিলে খেলপথাৰতেই কান্দি পেলাইছিল। ৰনাল্ডোৱে কম বয়সতেই জনপ্ৰিয়তা পোৱাৰ কাৰণে পৰ্তুগালৰ এটি স্থানীয় ফুটবল একাডেমীত ভৰ্তি কৰাইছিল। তাৰপিছত ৰনাল্ডোৱে নেশ্যনেল একাডেমীত চান্স পাইছিল আৰু নেশ্যনেল একাডেমীত প্ৰেক্টিছ কৰি আৰু ভালকৈ ফুটবল খেলিব পাৰিছিল। তাৰপিছত ৰনাল্ডোৱে পিছফালে চাবলগীয়া হোৱা নাই। বন্ধুসকল, আজি গোটেই পৃথিৱীয়ে ৰনাল্ডোক চিনি পায়। যদি আপুনি ৰনাল্ডোৰ ফ্ৰেণ্ড হয় তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।